এইবাৰ গৰু বিহুত মানে আমলৰি টোপ খাব লাগে কাৰণে মই পিছে পক্ষপাতী নহয়, মই জীৱ জন্তু মৰাটো খুবেই বেয়া পাওঁ। আৰু তথাপিতো বেলেগে মানে বাগানীয়া মানুহ এজনে পাৰিলে এইজোপা কঠলোৱা গছত আমলৰি টোপ পাৰিলে। আৰু ইয়াত চাওকচোন, কঠলা গছ আৰু জলফাই গছত এই আমলৰি টোপ ভাঙি মানে আমলৰিটো ভঙাৰ কিন্তু বহুত কষ্ট। এইখিনি পালে, বহুতখিনি পালে, কিন্তু চাওকচোন বহুতো জীৱ মৰি যায়, মানে পোক পৰুৱাবোৰ মৰি যায়। আৰু আমলৰি টোপ খালে 100 এবিধ শাকো নাখালেও হয়, এয়া ভঙা আৰু বসন্ত ৰোগ নহয়। আৰু আচলতে গৰু বিহুৰ দিনাখন আমাৰ মানুহে খায়। আৰু এয়া ময়ে ভাজিবলগীয়া হ'ল, পিঁয়াজ আৰু বিলাহী, জলকীয়া, কেঁচা জলকীয়া আৰু কণী দি পেলাই এইখিনি ময়ে ভাজিলোঁ। আৰু ভাজিলোঁ কাৰণ এইখিনি পিছে BP থকা মানুহে খাব নালাগে, কাৰণ বহুত ভাইটামিনছ আছে। আৰু এয়া ভজা হ'ল, খাই খুব সুন্দৰ লাগে। এইখিনি চাওকচোন, পূৰা মানে ডিপ ফ্ৰাই কৰিলোঁ, ডিপ ফ্ৰাই কৰি পেলাই। আৰু এইয়া পঁইতা ভাতৰ লগত এয়া কণী ভাজি, আমলৰি টোপ ভাজি, বুটেৰে আলু পিটিকা আৰু পঁইতা ভাতত কেঁচা জলকীয়া, নিমখ আৰু কেঁচা তেল দি পেলাই এইখিনি মানে গৰু বিহুৰ দিনাখন খোৱা হ'ল। আৰু এইয়া আবেলি সময়ত মই নাচিলোঁ, চতে গৈ গৈ বহাগে পালেহি, ফুলিলে ভেবেলি লতা, কৈনো কৈ থাকে উৰকে নপৰে, ৰঙালী বিহুৰে কথা। কৈনো কৈ থাকোঁতে দেই, মানে অলপ চাউণ্ডটো সৰু হ'ল, সেইকাৰণে ময়ে গাই দিছোঁ। বিহু আনন্দীয়া, বিহু বিনন্দীয়া, বিহু বিনন্দীয়া, গছৰ সেউজীয়া, পাতে মইনা জান, অ' দেহা জান, বিহু থাকে মানে বিহুকে বিনাবা, বিহুকে বিনাবা, বিহু গ'লে বিনাবা, কাকে মইনা জান, অ' দেহা জান, অ' দেহা জান। তেতিয়াহ'লে ভিডিঅ'টো চাই কেনে পালে জৰুৰ লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।